এটা বোম কাজিয়া এই বোম কাজিয়া Gentlemen, the show starts in 3, 2, 1, go. হাই গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক এতিয়া থাম্বনেল চাই হয়তো গমেই পাইছে চবে মই ক'ত যাম কি কৰিম দেখাই থাকিম গোটেইখিনি কেনেকুৱাকৈ কি কৰোঁ আপোনালোকে চাই থাককচোন মোৰ ভিডিঅ'টো শেষলৈকে চাব তেতিয়াহ'লে গোটেইখিনি বস্তু গম পাব আৰু এনজয় কৰক এইখন গাড়ী যাই আছে এইখনৰ ইয়াৰ আপেলি চাওকচোন গাইজ এই গ্লাছ গ্লাছ ভাঙি টেপ মাৰি গোটেই প্লাষ্টিক মাৰি লৈছে এইখন গ্লাছখন ভাঙি ব্লেক টেপ মাৰি লৈছে দেখা নাই ব্লেক টেপ মাৰি গ্লাছ গ্লাছ ভাঙি গৈছে তাৰ কি অৱস্থা বেচেৰাটো এনেকেও ক'ত পাৰ্কিং কৰিছিলা কোনোবা পাৰ্কিং কৰা জেগাতে জানো দিছে গাড়ী আকৌ এক্সেল 6 গাড়ী কি হ'ব ইয়াৰ লগত এই খৰি কাটি আছে গাইজ এই খৰি কাটাত ব্যস্ত দিছোঁ ইয়াক আৰু এইটো জেক ঐ জেক নে কি নাম আছিল দিনৰ ইয়াৰ ৰেক্স ঐ নাম উল্টি গৈছে দেই গাইজ তাক গা চা ধুই দিছে গোটেই ঠাণ্ডা লগাই দিছে এই আটা পাৰি আছে পূৰা খৰি এই সৰু সৰু হ'ব এইকেইডাল খৰি আৰু এইকেইডাল খৰি হ'লে এইকেইডাল খৰি আনিছোঁ আৰু এইফালে মোনাত বস্তুবিলাক আছে এই আলু বাল্টিং কিবা কিবি আছে আৰু বাকী আৰু ক'ৰবাত কিবা কিবি আনিব আছে সেইখিনি বাৰু আনি তাৰপিছত দেখাই আছোঁ আৰু যাৱাৰ আগত গাড়ী চাড়ী ধুই লৈছোঁ ধুনীয়াকৈ মটৰ চটৰ মাৰি পেলাই গাড়ীখন ধুই লওঁ অলপ চাফা তাফা কৰি লৈ যাওঁ তেতিয়াহে অলপ ভাল দেখা হ'ব তাত যাই পেলাই এতিয়া ইয়াতে মিলাব লাগিব এইয়া ইফালে খৰি চৰি মাজত লৈছোঁ খৰিকেইডাল তাৰপিছত লৈ আমি এতিয়া ইয়াতে বহিম তাৰপিছত ইফালে আছে এই মোনাকেইটা আছে আৰু এইফালে ড্ৰাইভাৰ থাকিব আগত বহিব এটিকলো যাবা নেকি এই বা এইটো উঠি লৈছোঁ পূৰা ই আগত উঠছে কি উঠিছে কংকনা আগত বহিবা দেই এইফালে আমি এতিয়া বহিম এটা মিলাম আৰু কোন কেনেকৈ যাওঁ ডিগিতটো ডিগিৰ ফালে ডিগি বস্তু আছে এইফালে খৰি কোন কেনেকৈ যায় এতিয়া জোতা চোতা খুলি লৈছোঁ কাছো বান্ধি এইকেইটা এইটো কাছো বান্ধি বহিছে মই কাছো বান্ধি বহিম ঐ মোৰ ইয়াতে বহিলো আৰু যাতে সৰু যায় ৰচোন যাম কৈছোন এটা ক'লা এটা পিছুৱাই নেবি খৰি আছে দুটা আগত এই ভৰি খেলাগো ইয়াৰ ৰখি ৰখি যাম দে কাছো আছো বান্ধি ইমান জাগা আমি গৈছোঁ আৰু এটা যাবলৈ হয় আৰু এটা যাবলৈ গাইছ কি মজা লাগছে আমাৰ অনুভৱ কেনে দেখাম এই মজা ভিডিঅ' আৰু এনজয় কৰিম আৰু পাম আৰু তাতে গৈ থাকক বলক চাই থাকক ভিডিঅ'টো আৰু এনজয় পাবি আহি কুকুৰা কাটা ৰখিলোঁ ৰখি এতিয়া কিবা অলপ খাই লওঁ ৰুটি চুটি খাই লওঁ আমি ৰুটি খাম খাই পেলাই তাৰপিছত গৈ থাকিম আৰু আমি বগামাটিৰ ফালে ৰাওনা হ'ম আৰু এইকেইটা গোটেইকেইটা আহিছোঁ আমি 7টা আহিছোঁ পূৰা এখন গাড়ীত এইকেইটা পূৰা বহি দিছোঁ চব মোবাইলত ব্যস্ত মই আৰু ভিডিঅ'ত ব্যস্ত আৰু গাইছ বাকী চব হিৰো হৈ আছিল মই এতিয়া হিৰো হৈ গ'লোঁ হিৰো লগা হৈছে নেকি এনেও আৰু হিৰো নহয়ে তথাপিতো লগা হৈছে নেকি চশমাযোৰ পিন্ধি লৈছোঁ দেই ভাল লগা হৈছে না চাই দিবি আৰু গাইছ চশমা পিন্ধি নিজকে পূৰা হিৰো লাগছে গাইছ একদম কিনি ল'লোঁ আৰু আজি এই ৰ কি কৰা গাইছ তোৰে চশমা নেকি এইযোৰ মোৰ গাইছ মোৰে আছে বুলি ভাবিছিলোঁ গাইছ মই কিনা বুলি ভাবিছিলোঁ গাইছ ফুলতে কণা লাগিল আৰু আমি ধুনীয়াকৈ ইয়াতে বগামাটি জেগাখিনি পালোঁ আহি মানে টিকেট কাউণ্টাৰ লাইন নাচাগে গাড়ীবিলাকৰ এই ছোৱালী জোকত ব্যস্ত হিমাংশু
গোটেই মানুহ তিনিজন যাব মানে টিকেট কাটিব লাগিব আগতীয়াকৈ এটা যাব লাগিব এইফালে লাইন পাতি থাকিব নোৱাৰোঁ সেইকাৰণে ইহঁতে যায় গাড়ী চাড়ী তাতে জাম হৈ থাকিব সেইকাৰণে আৰু এইফালে হিমুই ফটো মাৰছি গাড়ী নাম্বাৰটো মনত নাই কাৰণে বগামাটি জেগাখিনি পালোঁ আহি মানে পিকনিকৰ মেইন গেটখন পালোঁ আহি এইখন মেইন গেট আৰু ইয়াতে মানে পাছ ল'ব লাগে পাছ ল'লে সোমাব দে পাছ আমাৰখনত লৈছে 100 টকা লৈছে আৰু বাকী গাড়ীবিলাকৰ কিছুমানৰ বেছি লয় কিছুমানৰ কম লয় ডাঙৰ গাড়ী হিচাপে লয় আৰু বাইকত কম লয় আপোনাৰ কাৰত মানে বেছিকৈ লয় তাতকৈ আৰু বেছিকৈ লয় বাছ মেজিক এইবিলাকত বাছততো বেছি লয় এইবিলাক বাছ গোটেই মানুহবিলাক আহিছে চব এইখন মেলাৰ নিচিনাই হয় মানে এইখিনি জেগাত আৰম্ভণিতে এইখিনি কিবা এটা ভাল লাগে মানে বগৰী গোটেই বগৰী নেচাৰেল ভিউ আৰু সেইকাৰণে ভাল লাগে এতিয়া আমি পাৰ হ'ম ধুনীয়াকৈ নদী পাৰ হ'ম নদী পাৰ হৈ যাম আৰু সিপাৰে তাতে গৈনো কেনেকুৱা কি হয় এতিয়া তাকে ভাবি আছোঁ কিন্তু ৰিক্স লৈ মানে শশাংকই চলাই আছে আৰু গোটেই হিল যাবৰ কাৰণে দিগদাৰ কাটি এইফালে ফেচকা অলপ কেমেৰাটো লৈছে আৰু এই ফাইনেলি আমি আহি পালোঁ মানে জেগাখিনি আৰু চাই মেলি থাকোঁতে হঠাৎ আমি চৌকাৰ কাৰণে শিল থৈ দিয়া জমা কৰি থৈ দিয়া তাকো পালোঁ ইয়াতে আমি চাফা তাফা কৰি খানা চানাৰ কাৰণে যোগাৰ কৰিম আৰু হ'ল আমাৰ বাটাৰ চাটাৰ ওলাই আছো ধুনীয়া ব্ৰেকফাষ্ট কৰিম জেলিয়ে বাটাৰ পাইছোঁ দেই গাইছ আমি এতিয়া খাম ব্ৰেকফাষ্ট কৰিম ব্ৰেড আছে জেলি আছে ধুনীয়াকৈ কণী আছে বাটাৰ দি মানে বাটাৰ নহয় বাৰু খাই লওঁ দেই গাইছ খাই লৈ দেখাই আছোঁ দেই কণী চণী খালোঁ খাই এতিয়া এইবিলাক মানে গোটেই কুটি আছোঁ আঞ্জা কিবা আলু চালু এইবিলাক কাটি আছোঁ চব কাটা হ'ল বাৰু এতিয়া চাটনিটো মোক কাটবা দিছে সিহঁতে আৰু বাকী বনোৱা ব্যস্ত সিহঁতে হিমুক বনাব দিছোঁ হিমুই বনাই আছে ভাতটো এই পূৰা খুলি লৈছে চাৰ্ট তাৰ্ট এই মাংস গাহৰি কালাৰ চাক না কি মজা কালাৰ আহিছে গাহৰিটোৰ এই মোক চাটনি কৰিব দিছে এইবিলাক প্ৰাকৃতিক পাহাৰ মানে কি ক'ম আৰু ইয়াতে বগামাটি আমাৰ পূজাৰী এটা আছে এনে অলপ ধেমালি কৰিছোঁ বেয়া নহ'ব আৰু প্ৰভু ৰবা তুমি গ্ৰহণ কৰা প্ৰভু হৰি নাম খাবা নাপোৱা আৰু সীমা থাকে মানুহ মানে ইমানো খং সমান থাকে গাহৰি স্কিপ নহয় পক স্কিপ এইটো পক স্কিম খাই আছে আৰু এটা যাই আছে পেণ্ট চেণ্ট এনেকৈ কৈছে আধা কোচা কৰি পেলাই যাই আছে এইটো পাৰ হ'ল ক'ত যায় এতিয়া সি কি বিচাৰি যায় এতিয়া ঐ মোৰ ডেন্স দে माल पिएंगे हम तो माल पिएंगे मंगरी कर भाटी में माल पिएंगे हम तो माल पिएंगे माल संगे चखना और बीड़ी पिएंगे গাইজ গৈ আছোঁ আমি এতিয়া নদী পাৰ হ'ম নদী পাৰ হ'বা গৈ আছোঁ নদী পাৰ হৈ এইফালে সিপাৰে চাওঁ নাই কেনেকুৱা কি প্লেনিং চলি আছে চবৰে চব ঘূৰিছোঁ আজি আমি ইংলিছ ইংলিছ চটা ফিজ সেই নহয় ফিজ ইজ ভেৰি গুড আচ্ছা ইয়া What is English? English is India company. Yeah. Or like যাই আছোঁ guys, কি আছে নাজানো কিন্তু যাই আছোঁ আমি গোটেইকেইটা চিৰি বগাই যাই আছোঁ যাই তাত কি পাওঁ ক'বা নোৱাৰোঁ বগামাটিত বেছি মানে হেৰি হয় বিখ্যাত হয় এই বুদ্ধ মন্দিৰটো এইটো বুদ্ধ মন্দিৰটো বেছি বিখ্যাত আৰু বেছি মানে সেই আৰু বিখ্যাত বুদ্ধ মন্দিৰটো জংঘলৰ মাজে মাজে ফটো উঠা লোকেশ্যন বিচাৰি যাই আছোঁ লোকেশ্যন ক'ত পাওঁ ক'ব নোৱাৰোঁ আৰু লোকেশ্যন বিচাৰি আহিছোঁ
লোকেশ্যন বিচাৰিছিলে নেকি হাতী 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 ভাগ 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 ভাত হৈ গ'ল ভাত হৈ গ'ল আমাৰ এতিয়া মাংস চাংস লৈ ধুনীয়াকৈ ভাতটো খাই গোটেইকেইটা শিলত বহি লৈছোঁ চব চাৰিও চাইডে বহি আছে একদম ধুনীয়াকৈ ভাতৰ খাই লৈ এইটো চাটনি সানি আছে চাটনি লৈ গাহৰি চাটনা খাইছে তাতে গাহৰি খালোঁ চাটনি দি আছে ঐ বেছিকৈ মাৰে চাটনিটো অলপ সেয়া আৰু আমাৰ খাওঁ এতিয়া খানাটো খাই পেলাগে তাৰপিছত খাই মেলি আমি এতিয়া ইহঁতৰ লগত কৰিছোঁ ইহঁতে কাজিয়া কৰি আছে এনে ধেমালি আৰু ধেমালিকৈ লাগি আছে ইহঁতে তাৰপিছত মই এনে আৰু চাই আছোঁ ৰেফাৰী যাব আমাৰ 3 এইটো 3 ৰান গৈছে ৰেফাৰী তাৰপিছত এইফালে হিমাংশু আৰু লিখনত আগোৱা দিছে আৰু এনে ধেমালি কি হাইট ৰেফাৰী আৰু চাইকেল আকৌ মাৰিব এই মাৰ ই মূলা চোলা লৈ ৰখোনে ডেগাৰ নিচিনা মানে দিছে মানে কি মাছে ই আকৌ এই ঘূৰি মাছে মানে একদম শ্বৰ্ট গেলাক নাচাইকে কাজিয়া লাগি আকৌ সঁচা মানে সেইকাৰণে আৰু সঁচা এইকেইটা কথাটো বেয়া হ'ব না লগৰ মাজতে আৰু এনেকৈ ধেমালি থাকে কিছুমান লাগা লাগি এনেই আৰু ভাল তুমি চব ধেমালি পিকনিক কৰি ধেমালি কৰিব গৈছোঁ ই পলিচি হৈ গৈছে ইয়াত চাংকল লগত এবাৰ লাগছে মোৰ এই কি দিলা কিন্তু মাছে ইয়াত সুধা গা পাইছে তাতে আৰু পুৰা বহাই দিছে কি হ'ব গোটেইকেইটা গা ধুব ওলাইছোঁ ধুনীয়াকৈ বাচন চাচন ধুলোঁ ধুই এতিয়া গাটো ধুম একেলগে চাই থাকিবি ওলাইছোঁ গা ধুব যাই আছোঁ আমি এতিয়া বলকচোন গাটো ধুওঁ যায় কেনে লাগে ঠাণ্ডা কুল ঠাণ্ডা পাহাৰী মাহে বগা মাটি নদী মাহে এইকেইটা সিপাৰে গৈছে এইকেইটা আহি আছে ধুনীয়াকৈ আমি যাই আছোঁ আৰু গাটো ধুওঁ গাইছ এইকেইটা গা ধুই আছে গাইছ এইফালে গা ধুই আছে এইফালে চব নামি আহিছোঁ আমি ঠাণ্ডা কুল এইয়া আমি গা ধুই আছোঁ গাইছ ডেন্স পানীৰ মাজত ডেন্স মই এতিয়া পানীত তোমাক ডুব মাৰিম মজা মাতিম আমি এতিয়া আছোঁ বগামাটি আমি এতিয়া ভিডিঅ' কৰিম গাইজ হ'ল এতিয়া খানা চানা খালোঁ আমি এতিয়া যাম আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব নতুনকৈ অহাসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল ভিডিঅ' পাই থাকিব বাই বাই বগামাটি বাই